ইয়াত আহি আমাৰ এখন বজাৰ বহে যোৰহাটৰ ৰৰীয়া হাট বজাৰ বুলি কয়। আৰু ইয়াত দেখিছে আপোনালোকে বজাৰ চাওক, আপোনালোকে দেখুৱাইছোঁ ধুনীয়াকৈ বজাৰখন। আৰু আগলৈ ডাঙৰ বজাৰ আছে, বহুত ডাঙৰ বজাৰ আছে। এইখন হাট বজাৰ হয় আৰু বহুত দূৰণি মানুহ আহে বজাৰ কৰিবলৈ, আৰু বহুত দূৰণি বেপাৰীও আহে ইয়াত বহিবলৈ। আৰু এইফালে চাওক, সোঁফালে দেখিছে ভিতৰুৱা হয় ডাঙৰ বজাৰ এখন আছে ভিতৰলৈ। আৰু এই চাওক কিমান দূৰলৈ বজাৰ বহে। আৰু বন্ধু বান্ধৱীসকল, আৰু মই এতিয়া পাইছোঁহি যোৰহাটৰ এয়াৰফ'ৰ্চ ষ্টেচন। খুবেই মজা লাগে। আৰু চিনটো চাওক, আপোনালোকে দেখুৱাইছোঁ চিনটো, কাৰণ ধুনীয়া এটা চিন। আৰু এয়া চাওক আগলৈ এনেকৈ ৰাস্তা বনাই আছে, 4 লেন হ'ব চাগে নিশ্চয়, 4 লেন নহ'লেও 2 লেন হ'ব। আৰু ৰাস্তাটো খুবেই ধুনীয়া, আৰু চাৰিওফালে কেৱল সেউজ আৰু সেউজীয়া পথাৰ। আৰু বন্ধু বান্ধৱীসকল, এতিয়া পাইছোঁ চুহি, আৰু ইয়াত দেখিছে কৰম পূজাৰ প্ৰস্তুতি চলাই আছে এওঁলোকে। আৰু চাওক কিমান মজা লাগে চাই এইবোৰ, আৰু ৰাস্তাত দেখুৱাইছোঁ আপোনালোকক। আৰু বন্ধু বান্ধৱীসকল, আহি পাইছোঁহি এখন চাহ বাগান। আৰু চাহ বাগানৰ মাজে মাজে যেতিয়া আমি যাওঁ, আৰু কিমান এটা মজা লাগে। আৰু এই চাহ বাগানৰ মাজে মাজে মই গৈ আছোঁ, আপোনালোকক লৈ গৈ আছোঁ। আৰু বন্ধুসকল চাওক, ৰাস্তাটো দুইফালে আছে চাহৰ বাগান, আৰু কি মজা লাগিছে গৈ। বন্ধুসকল, এতিয়া পাইছোঁহি দক্ষিণ হেঙেৰা, আৰু দক্ষিণ হেঙেৰা পাৰ হৈ পামগৈ কমাৰবন্ধা তিনিআলি। আৰু বন্ধুসকল, এতিয়া দক্ষিণ হেঙেৰা পাৰ হৈ আহিলোঁ, আৰু এতিয়া পালোঁহি কমাৰবন্ধা তিনিআলি। এয়া মই সোঁফালে আহিছোঁ গোলাঘাটলৈ। আৰু ৰাস্তাবোৰ খুবেই বেয়া এইফালেও চাগে, গম পাইছোঁ মই ৰাস্তাবোৰ বেয়া বুলি। আৰু দেখিছে চাওক, স্পীড ব্ৰেকাৰ সৰু স্পীড ব্ৰেকাৰ বহুত আছে এইফালে। আৰু আমাৰ যোৰহাটৰ ফালে আজি ডাৱৰীয়া আছিল, আৰু এইফালে ৰ'দ ওলাইছে গোলাঘাটৰ ফালে। আৰু গৈ ভাল লাগিব, আপোনালোকক মই দেখুৱাব পাৰিম ভালকৈ। আৰু বন্ধুসকল, মই এতিয়া পাইছোঁহি গোলাঘাটৰ চাৰিআলি। আৰু এই গোলাঘাটৰ চাৰিআলিৰ পৰা মই এতিয়া যাব লাগিব বাওঁফালে। আৰু এতিয়া মই বাওঁফালে আপোনালোকক লৈ যাম, ব'লক বাওঁফালে যাওঁ এতিয়া। আৰু 5 আলি বুলি কয়, 5 আলিলৈ আহি আছোঁ। আৰু এতিয়া পামগৈ 5 আলি। আৰু বন্ধুসকল, এয়া পালোঁহি 5 আলি। আৰু 5 আলিৰ পৰা আপোনালোকে সোঁফালে আহিব লাগিব। তো বন্ধুসকল, আপোনালোকে যেতিয়া 5 আলি পাৰ হৈ আহিব, তেতিয়া আপোনালোকে পাব এটা চাৰিআলি। আৰু সেইটো চাৰিআলি আপোনালোকক কোৱা হয় হিন্দী ইংলিছ চাৰিআলি। আৰু হিন্দী ইংলিছ চাৰিআলিৰ পৰা আপুনি আগলৈ যাব লাগিব, এটা মছজিদ পাব, মছজিদটো ঘৰ আগেদি পাৰ হ'ব লাগিব হিন্দী ইংলিছ চাৰিআলি। আৰু এয়া মই হিন্দী ইংলিছ চাৰিআলি ৰেল ক্ৰছিং এটা আছে, ৰেল ক্ৰছিং পাৰ হৈ আহিলোঁ। আৰু পাৰ হৈ আহি আছোঁ, চাই থাকক, একদম ধুনীয়াকৈ দেখুৱাই থাকিম আপোনালোকক সকলোকে। এতিয়া বন্ধুসকল পাইছোঁহি চীনাতলি।
চিনাতলি এখন ঠাই আছে ইয়াত। চিনাতলি বিশেষ চিনি নাপাওঁ বাৰু, মেপ চাই আহি আছোঁ, গুগলত মেপ চাই আহি আছোঁ। আৰু এতিয়া চিনাতলি পাৰ হৈ আহিলোঁ। আৰু বন্ধুসকল চিনাতলি পাৰ হৈ আহিয়ে আপোনালোকে পাব হাঁহতলী চাহ বাগিচা বুলি। হাঁহতলী চাহ বাগিচা ফালে আপোনালোকে সোমাব লাগিব, কিন্তু মোৰ ৰাস্তাটো অলপমান ভুল হয়, মই আগলৈ গুচি গ'লোঁ। আৰু সেইকাৰণে মই এতিয়া আপোনালোকক বাওঁফালে দেখুৱাব লাগিব, কাৰণ এতিয়া মই বাওঁফালে সোমাই যাব লাগিব। আপোনালোকে যেতিয়া আহিব আপোনালোকে সোঁফালেদি সোমাব। আৰু ইয়াত দেখিছে হাঁহতলী চাহ বাগিচা। হাঁহতলী চাহ বাগিচা মই মাজেদি সোমাই গৈছোঁ। ইয়াতো একেই স্পীড ব্ৰেকাৰ। আৰু বন্ধুসকল এয়াই হৈছে গোলাঘাটৰ হাঁহতলী চাহ বাগিচা। আৰু এখন ধুনীয়া গাঁৱৰ পৰিৱেশৰ মাজত এই চাহ বাগিচাখন গঢ়ি তোলা হৈছে। কি মজা লাগিছে আহি, আপোনালোকে আহিব এবাৰ এই চাহ বাগিচাখনৰ মাজেদি পাৰ হ'ব পাৰিব মেলামৰাত থকা মেলুহা নামৰ টুৰিজম ইক' কেম্পলৈ। আৰু বন্ধুসকল পাইছোঁ এতিয়া এয়া মেলামৰা মডেল হায়াৰ ছেকেণ্ডেৰী স্কুল। আৰু এইফালে সোঁফালে আছে মেলামৰাৰ বৃহত্তম বৰনামঘৰ। আৰু অলপমান দূৰ আছে পামগৈ সেই মেলামৰাত থকা মেলুহা ইক' কেম্পলৈ। আৰু এইফালেও এখন ধুনীয়া গাঁও, আৰু গাঁওখনৰ মাজেদি আহি খুবেই ভাল লাগিছে। এনেকুৱা এখন গাঁৱৰ মাজেদি আহি ভাল লাগে। আৰু এয়া চাওক, এতিয়া মই বাওঁফালে সোমাইছোঁ। এই বাওঁফালে আছে আপোনাৰ মেলামৰা উপস্বাস্থ্য কেন্দ্ৰ। আৰু এই উপস্বাস্থ্য কেন্দ্ৰৰ মাজেদি যাব লাগিব মেলুহালৈ। আৰু মেলুহা পামগৈ, আৰু বেছি দূৰ নাই। ৱাও, এক্সাইটেড হৈ আছোঁ। কেনেকুৱা ঠাই কেনেকুৱা নাজানো, আপোনালোকক দেখুৱাম। আৰু এইফালে মেলামৰালৈ সোমাই আহিছোঁ বাওঁফালে। আৰু ইয়াতো বহুত মানুহ দেখিছে, গাড়ী দেখিছে আপোনালোকে, গাড়ী বাইক কিমান মানুহ আছে, বহুতো মানুহ আহিছে। আৰু দূৰ দূৰণিৰ পৰা মানুহ আহিছে। আৰু এয়া মই ইয়াতে চাগে সেয়া নিশ্চয় বাইকৰ ষ্টেণ্ড হ'ব, তাত গৈ মই এতিয়া ষ্টেণ্ড কৰি আপোনালোকক যাম মেলুহালৈ। আৰু বন্ধুসকল মেলুহাত সোমোৱাৰ আগতে আপোনালোকে 20 টকা এটা টিকেট কৰিব লাগিব। আৰু 20 টকা এটা টিকেট মই কৰিলোঁ। আৰু এতিয়া মই মেলুহাৰ ভিতৰলৈ সোমাই লৈ যাম আপোনালোকক। চ' ফ্ৰেণ্ডছ পাই গ'লোহি ফাইনেলি ইয়াত থকা মেলুহা। ব'লক এতিয়া মেলুহাৰ ভিতৰলৈ সোমাই যাওঁ, ভিতৰত কি কি আছে চাওঁ, আপোনালোকক দেখুৱাইছোঁ। ব'লক ভিতৰলৈ সোমাই গৈছোঁ। আৰু বন্ধুসকল আপোনালোকে যেতিয়া ভিতৰলৈ সোমাব, তেতিয়া ভিতৰলৈ সোমাওঁতে জোতা চেণ্ডেল খুলি ভিতৰলৈ সোমাব লাগিব। আৰু ভিতৰলৈ সোমোৱাৰ আগতে এয়া চাওক গেটৰ সন্মুখত কেনে ধুনীয়াকৈ সজাই তুলিছে। এয়া চাওক গছৰ কুণ্ডা কেনেকৈ ধুনীয়াকৈ সজাই তুলিছে, গছৰ কুণ্ডা দি। আৰু কিনাৰত বহুতো পাথৰ আছে, ডাঙৰ সৰু পাথৰ আছে, একদম ধুনীয়াকৈ সজাই দিছে। ব'লক এতিয়া ভিতৰলৈ সোমাই যাওঁ। আৰু ভিতৰলৈ এয়া সোমাই দেখিছোঁ চাওক, এয়া গছত লগাই থৈছে শিং। আৰু এইফালে আছে মুখা, বহুতো মুখা আছে। আৰু এয়া ভিতৰৰ সোমোৱাৰ দৃশ্য। আপোনালোকে প্ৰথম যেতিয়া ভিতৰত সোমাই আহিব দেখিব এখন শিকলি, এখন গেট দিয়া আছে। তাৰপিছত শিকলি গেট আৰু বজাই দেখাইছোঁ মই। ব'লক এতিয়া ভিতৰলৈ সোমাই। আৰু এতিয়া মই ভিতৰলৈ সোমাই আহিছোঁ। আৰু এয়া চাওক ভিতৰৰ পৰিৱেশ। ৱাও, একদম বহুতো বস্তু আছে, নেদেখা বস্তু আছে, আপোনালোকে দেখুৱাম। আৰু এইফালে এখন আছে জোলনা, জিৰাবৰ কাৰণে বহুতো মানুহ দূৰ দূৰণিৰ পৰা ইয়াত জিৰাব পাৰিব। আৰু ইয়াতে মই অকণ বহি লওঁ। আৰু ইয়াত বহুতো ইউনিক বস্তু আছে আৰু এট্ৰেক্টিভ কৰিব পৰা বস্তু আছে, মানে সামগ্ৰী আছে কিছুমান। আৰু ইয়াত বহুতো পৌৰাণিক সামগ্ৰী আছে, ৰাখিছে। এটা মিউজিয়াম হয়। আৰু ইয়াত চাওক কুঁহিয়াৰ পৰা মেচিন ইমান ধুনীয়াকৈ সজাই থৈ দিছে, ইয়াত দেখিয়ে ভাল লাগিছে। আৰু বন্ধুসকল ইয়াত মানে বহুতো পুৰণি সামগ্ৰী কিছুমান ইয়াত ৰাখি থোৱা হৈছে এই মিউজিয়ামখনত। এক মিউজিয়াম বুলি ক'বলৈও গ'লেও বেয়া নহয়। আৰু আগৰ দিনৰ যিবোৰ সমাজৰ পৰা হেৰাই গৈছে সেই সামগ্ৰীবিলাক ইয়াত ধুনীয়াকৈ ৰাখি থৈছে আৰু আমাক দেখাব পাৰিছে। তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ পৰিয়ালৰ লগত এবাৰ আহক এই মেলুহাৰ নামৰ ঠাইলৈ। আৰু বন্ধুসকল এখন আপোনালোকে চাগে চিনি পাইছে, আগৰ দিনত ব্যৱহাৰ হোৱা, বিয়াত ব্যৱহাৰ হোৱা কইনাৰ দোলা, যাক উঠাই লৈ যোৱা হয়। আৰু এই মেলুহা কেম্পখনত আপোনালোকে বহুতো নজনা বা নুশুনা বা নেদেখা বস্তু আপোনালোকে দেখিবলৈ পাব। আৰু আপোনালোকৰ মন চুই যাব, মই কৈছোঁ। আৰু চাওক এইখন চাওক পুৰণা চাইকেল এখন থৈ দিছে এইফালে। আৰু এইফালে চাওক আছে আপোনাৰ আৰু বহুতো মুখা শিল্প বেছি আছে ইয়াত। আৰু এইখন চাওক কইনাৰ দোলা, আপোনালোকক দেখুৱাইছিলোঁ কইনাৰ দোলাখন। এইখন কইনাৰ দোলা আগৰ দিন ব্যৱহাৰ হৈছিলে। আৰু এতিয়া এইফালে সোমাই আহিছোঁ। ইয়াত দেখিছে ধুনীয়াকৈ ফটোশ্বুট কৰিবৰ কাৰণে ধুনীয়া এখন জেগা দি দিছে, মানুহক ফটোশ্বুট কৰিব পাৰিব। ইয়াত বহুতে ফটোশ্বুট কৰিয়ে আছে। আৰু এয়া চাওক কিবা এখন ধুনীয়া এটা পৰিৱেশ। আৰু বন্ধুসকল এইফালে আছে এটা পাকঘৰ। আমাৰ পাকঘৰ ভিতৰলৈ সোমাই আহিছোঁ। ৱাও, কি মজা লাগিছে পাকঘৰ দেখি। আৰু এয়া চাওক ডাইনিং টেবুল। আৰু ডাইনিং টেবুলত ধুনীয়াকৈ সজাই থৈছে কাপ প্লেট
বাতি চামুচ এইবোৰ সজাই থৈছে আৰু ইয়াত লিখি থোৱা আছে মিট ফ্ৰী জোন আচলতে ইয়াত মানে মাছ মাংস একো নাপায় অকল মানে ভেজিটেবল পাব আৰু এতিয়া মই ওপৰলৈ উঠি যাওঁ ওপৰলৈ আছে আপোনাৰ ডাইনিং টেবুল চ' ব'লক এয়া মই ওপৰলৈ উঠি আহিছোঁ আৰু এই চব ওপৰত ৱাও কি মজাকৈ বনাই থৈছে ডাইনিং টেবুল দেখিছে গছৰ খুন্দা দি পূৰা ধুনীয়াকৈ বনাই থৈছে এই চব গছৰ খুন্দা দি বহিবলৈ টুল বনাইছে ইয়াৰ চকী গছৰ খুন্দা হয় আৰু এই গছৰ খুন্দা বুলি যে কৈছোঁ বুজি পাইছে ন গছ মানে গছটো যিটো কাটে তাৰ মাজৰকণ হয় আৰু এয়া চব আপোনালোকক যিবিলাকে আপোনাৰ স্মক কৰে সেইবোৰৰ কাৰণে দি থোৱা আছে হুকা যাক কোৱা হয় এই হুকা সকলোকে চিনি পাইছে এই হুকাটো আৰু মই এই পাকঘৰৰ পৰা এতিয়া মই ওলাই যাওঁ বাহিৰলৈ আৰু বেলেগ এটা ঠাইলৈ যাওঁ আপোনালোকক দেখুৱাইছোঁ এয়া চব মানুহে ফটোশ্বুট কৰি আছে আৰু এয়া লিখি থোৱা আছে মেলুহা একদম ধুনীয়াকৈ গছৰ ডালি দি ধুনীয়াকৈ মেলুহা বুলি লিখি থোৱা আছে ৱাও কি মজা লাগিছে দেখি চ' নাইচ এণ্ড চ' বিউটিফুল ইন প্লেচ ইন মেলামৰা গোলাঘাট আৰু এইখন চাওক গৰু গাড়ী আগৰ দিনত ব্যৱহাৰ হৈছিলে দৰা কইনা যায় আগতে আৰু বেলেগ অন্য যাত্ৰীও যাব পাৰে এখন গৰু গাড়ীতে আৰু এইফালে ধুনীয়াকৈ সজাই তুলি দিয়া হৈছে মানুহে জিৰণি ল'বলৈ এখন জোলনা আৰু জোলনাখন দেখিছে আপোনালোকে গোটেইটো আপোনাৰ সজাই দিয়া হৈছে গছৰ চামৰা দি আৰু গছৰ মানে চালেদি সজাই দিয়া হৈছে এই জোলনাখন ইমান মজা লাগিছে আৰু মানুহৰ মনবোৰ এট্ৰেক্টিভ কৰি তুলিছে আৰু এটা ইউনিক বস্তু দেখুৱাইছে এই কেম্পটোৰ ভিতৰত আৰু ওপৰলৈ যাওঁতে যিখন চিৰি দেখিছে এই চিৰিখন আচলতে কাঠৰ চিৰিহে একো পকাৰ চিৰি নহয় আৰু এতিয়া মই গৈ আছোঁ ওপৰলৈ বলক আৰু ওপৰত কি কি আছে চাই আহোঁ আৰু বন্ধুসকল মই এতিয়া সোমাই আহিলোঁ এটি ৰুমৰ ভিতৰত আৰু মই ৰুমটোৰ ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু দেখিছোঁ ইয়াতে বহুতো কিছুমান সামগ্ৰী আছে ইউনিক সামগ্ৰী আছে কিছুমান আৰু কেতিয়াও আগতে দেখা নাই বা আগতে নাজানো এনেকুৱা বস্তু কি কি আছিলে আৰু এজন ৰজা ফটো যিজন দেখিছে আৰু আমাৰ উৎসৱ পাৰ্বণত ব্যৱহৃত হোৱা এয়া হৈছে আমাৰ শংখ আৰু দেখিছে অসমীয়া শৰাই এই শৰাই ৰাখি থোৱা আছে আৰু সেয়া ইউনিক বস্তু আৰু এয়া চাওক তোমাৰ এখন ধুনীয়া এটা পৰিৱেশ ঠাণ্ডা পৰিৱেশ এয়া চাওক আমাৰ গুৰুজনা শংকৰদেৱকে ৰাখি থোৱা আছে এয়া ফুল আৰু এয়া চব কাঠৰে নিৰ্মিত সামগ্ৰী কিছুমান দি থোৱা আছে এয়া দেখিছে আপোনালোকে কাঠেৰে সামগ্ৰী কিছুমান বনাই থৈছে আৰু এইফালে সোমাই আছোঁ ইয়াত দেখিছে আপোনালোকে চব ডাঙৰ কেটলি এটা সজাই থৈছে আৰু এইফালেও চব আগৰ দিনৰ পুৰণি টেলিফোন আৰু ইয়াত টেলিফোন দেখালোঁ আপোনালোকক আৰু মই ভিতৰলৈ সোমাই আহিছোঁ আৰু ইয়াতো আছে ফটোশ্বুট কৰা আদি জেগা আছে চব কেনে ধুনীয়া জেগা আৰু ইয়াতো বহি আছে বহুতো ফটোশ্বুট কৰি আছে হাই তোমালোক ক'ৰ গোলাঘাট ন ইয়াত আহি কেনেকুৱা লাগিছে আজি ভাল লাগিছে আৰু এইফালে তোমাৰ ছেম ঠিক আছে তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী কৌস্তভ পাইছে হয় হয় আৰু তোমালোকৰ নাম ক'বা নেকি হয় তোমাৰ দীক্ষিতা শইকীয়া অ'কে আৰু তোমাৰ কপি শইকীয়া আৰু তোমাৰ লিচানা হয় তোমালোকক লগ পাই খুবেই ভাল লাগিল আৰু ভাল লাগিল আপোনাক লগ পাই ঠিকে আছে আজি জেগাটোলৈ যে আহিছা মেলুহা জেগাটোলৈ কেনেকুৱা লাগিছে তোমালোকৰ কেনেকৈ গম পালা মানে যে জেগাখিনি ইমান ধুনীয়া যে এটা প্লেচ গোলাঘাটত যে আছে মেলামৰা যে আছে কেনেকৈ গম পালা আমাৰ ফ্ৰেণ্ড প্ৰথম আহিছেতো হয় তাৰপিছত ফ্ৰেণ্ডে ক'লে যে ইয়াত এডোখৰ ভাল জেগা আছে তোমালোকে গৈ পেলাই এনজয় কৰিব পাৰিবা ঠিকে আছে অ'কে তোমালোকক লগ পাই ভাল লাগিল আহিছোঁ বাই